জীয়াই থাকিবলৈ দিয়া হোৱা নাছিল জুবিন গাৰ্গক জীয়াই থাকোতে জুবিন গাৰ্গক তিল তিলকৈ মাৰি নি আছিল সিদ্ধাৰ্থই ফলতে জুবিন দাক আগৰ পৰাই এই ব্যক্তিজনে খুলি খুলি খাইছিল যেহেতু এখাৰ কথা মই কোৱা কথা নহয় এই নিউজটোত শুনকচোন আপোনালোকে এই নিউজটোত কি কৈছে আপোনালোকে সকলো কথা শুনিলে গম পাব এই বাতৰিটো চোৱাৰ পাছত আপুনি ক'বলৈ বাধ্য হ'ব যে জুবিন দা মৃত্যুৰ পাছত হয়তো শান্তিত আছে কাৰণ জীয়াই থাকোতে জীয়াই থাকিবলৈ দিয়া হোৱা নাছিল জুবিন গাৰ্গক জীয়াই থাকোতে জুবিন গাৰ্গক তিল তিলকৈ মাৰি নি আছিল সিদ্ধাৰ্থই অসুস্থ দেহাৰে কষ্ট কৰোৱাইছিল অজলা জুবিন গাৰ্গক কৈছিল যে এই অনুষ্ঠানটো কৰি দিয়ক মইতো জবান দি দিলো আপুনি অনুষ্ঠান কৰিবই লাগিব জুবিন দাই কৈছিল যে মোৰ আজি গাটো ভাল লগা নাই মই আজি গাবলৈ ইচ্ছা নাই কৰিলো এটা অনুষ্ঠান কৰিম নহয় নহয় দুটা অনুষ্ঠান ৰাখিছো আপুনি কৰিব লাগিব আৰু টকা ঘটাৰ মেচিন হিচাপে ব্যৱহাৰ কৰা হৈছিল প্ৰাণৰ শিল্পীগৰাকীক জুবিন গাৰ্গে সেইবাবে কৈছিল যে মানুহ মুখ যন্ত্ৰ বনালে যন্ত্ৰ গীতৰ আৰৰ কথা জুবিন গাৰ্গে যেতিয়া কৈছিল আপুনিও হয়তো কান্দিছে আৰু এই নৰাধমে জুবিন গাৰ্গক মেচিন বুলি ভাবিছিল জুবিন গাৰ্গৰ টকা নিজৰ বাবে খৰচ কৰিছিল জুবিন গাৰ্গক কাম কৰোৱাইছিল আৰু সেই টকা লুটিপুটি খাইছিল সিদ্ধাৰ্থ শেখৰৰ দীঘলীয়া পৰিকল্পনা আছিল সিদ্ধাৰ্থ শেখৰে লাষ্ট 3 বছৰৰ পৰা জুবিন গাৰ্গৰ কাষলৈ মানুহক আহিবলৈ দিয়া নাছিল জুবিন গাৰ্গৰ ঘৰৰ মানুহক আঁতৰাই ৰাখিছিল পুৰণি বন্ধুবৰ্গক আঁতৰাই ৰাখিছিল নিজে সৰ্বা হৈ পৰিছিল আৰু এই সিদ্ধাৰ্থ শেখৰে মিলি কি কৰিছিল এটা কৈ পৃষ্ঠা খুল খাইছে এই মুহূৰ্তত